দিনত পঢ়ি আছিলো পঢ়ি থাকোতে কিবা এটা বৰ আচৰিতকে ভোক লাগিলে বোলো বলকচোন কিবা এটা খাবলৈ আছে নেকি ঘৰত চাওঁ কিন্তু কি হ'ব ঘৰত একোৱে নাই বিচাৰি চালো এতিয়া বলক কিবা এটা বনাবৰ কাৰণে টিকিখন উলিয়াই লৈ যাওঁ চেণ্টাৰৰ পৰা গৈ কেইটামান আলু কেইটামান কিনি আনিলো মানে আজি কি বনাম গেছ কৰকচোন আপোনালোকে য়েছ অফক'ৰ্চ মই ফ্ৰেঞ্চ ফ্ৰাইজ বনাম ডাঙৰ ডাঙৰ হোটেল বা ৰেষ্টুৰেণ্টবোৰত ফ্ৰেঞ্চ ফ্ৰাইজ বনায় ফ্ৰেঞ্চ ফ্ৰাইজৰ দাম বৰ বেছি লয় মই আপোনালোকক আজি ঘৰতে কেনেকৈ ইজি একেবাৰে সহজত কেনেকৈ ফ্ৰেঞ্চ ফ্ৰাইজ বনাব তাকে দেখাওঁ বলক ইয়াক বনাবৰ কাৰণে ধুনীয়াকৈ 2-3টা ডাঙৰ ডাঙৰ আলু ল'ব তাক ধুনীয়াকৈ বাকলি গছাই লৈ ধুনীয়াকৈ এনেকুৱাকৈ ডাঙৰ ডাঙৰ পিচ পিচ হিচাপত দীঘলকৈ কাটি ল'ব আলু গুটি লাঠিৰ আকাৰ দি লৈ এতিয়া ধুনীয়াকৈ এটা গেছ জ্বলাই লৈ তাতে পানী অলপ গৰম কৰি লৈ লগতে আলুখিনি দি লৈ অকণমান 5 মিনিটৰ কাৰণে বহিবলৈ দিয়ক আৰু 5 মিনিটত হোৱাৰ পাছত এতিয়া ধুনীয়াকৈ অকণমান হালধি অকণমান প্ৰয়োজন অনুসৰি নিমখ আৰু এটা কাম কৰিবচোন অকণ নেমু চেপি দিব টেষ্টটো 2x প্লাছ হৈ যায় আলুখিনি অকণমান ঠাণ্ডা হোৱাৰ লগে তাত অলপ কৰ্ণফ্লাৱাৰ বা ময়দা অকণ মিক্স কৰি লৈ ধুনীয়াকৈ তাক এনেকৈ মই দেখুওৱা নিচিনাকৈ জোকাৰি ল'ব বহুত দিন মিক্স কৰিছিলো ভিডিঅ' দিয়া নাছিলো মই অলপ ব্যস্ত হৈ আছিলো আজি সেইকাৰণে ভিডিঅ'ত কোলা কেৰাহীক লৈ আনিছো আকৌ তাৰপিছত ধুনীয়াকৈ আলুখিনি অকণমান ড্ৰাই হোৱাৰ লগে লগে এনেকুৱা যেতিয়া আকাৰ আহিব তাক ধুনীয়াকৈ নমাই ল'ব অলপমান নিমখ ছটিয়াই লৈ তাক ধুনীয়াকৈ সজাই লৈ অলপ জোকাৰি লৈ আপুনি এতিয়া আৰামছে বহিলৈ সোৱাদ লোৱাহে কথা আৰু দেখিলে মুখত পানী আহিছে নাই দুপৰীয়া সময়ত যদি অকণমান ব্ৰেক পাই এনেকৈ অকণ বনাই খাবচোন চাহৰ লগত বৰ মজা লাগে মই পিছে এনেকেই খাইছো একদম ফাৰ্ষ্ট ক্লাছ লাগিল